হে হোৱাটছআপ গাইজ সকলৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো যিসকলে PM কিষাণ পাই আছিল সিহঁতসকলৰ বাবে ডিসেম্বৰত দিয়াৰ কথা আছিল যদিও এইটো একচুয়ালি আগুৱাই আনি ডেট আগুৱাই আনি নৱেম্বৰ 19 তাৰিখ মানে আজি 18 তাৰিখ কালি আপোনাৰ টকাটো ৰিলিজ কৰিব এই টকাটো আপোনাৰ একাউণ্টত সোমাব নে নাই আপুনি কি কেতিয়াবা চেক কৰি চাইছে নেকি যে মোৰ একাউণ্টটো মোৰ যেটো আইডি আছে আইডিটো কেনেকুৱা অৱস্থাত আছে ভালে আছে না বেয়া আছে টকা এই মাহত সোমাব নে নোসোমায় যেটো আইডি আছে আইডিটো ভাল আছে না বেয়া টকা সোমাব নে নোসোমায় নহমালে কি কৰিব লাগিব আজিৰ এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক কম বলক তেনেহলে আপোনালোকৰ সুবিধাৰ্থে মই আগতে এইটো অন কৰি ৰাখিছো আপোনালোকে চাব আপোনাৰ এইটো হল ৰেজিষ্টাৰ এটা এইটো হল আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু এইটো আপোনাৰ আইডি হয় ইয়াতে আপোনালোকে প্ৰথমে চাব ৰেজিষ্ট্ৰেচন নাম্বাৰটো আছে তাৰবাদ কেতিয়া কোনটো তাৰিখত আপুনি ৰেজিষ্টাৰ কৰিছিলে PM কিষাণৰ বাবে এইটো আছে আপোনাৰ নামটো থাকিব আপোনাৰ দেউতাকৰ নামটো থাকিব আপোনাৰ এড্ৰেছটো থাকিব তাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো থাকিব যেটো লিংক আছে তাৰ পিছত আপুনি মেন চেক যদি কৰিব আপোনাৰ টকাটো সোমাব নে নাই এই মাহত আপোনাৰ টকাটো এই 19 তাৰিখত সোমাব না নাই এই টেনচন কৰি আছে আপুনি এতিয়া টেনচনটো মুক্ত কৰিব পাৰে এটো হল এনেকৈ আপুনি চাব পাৰে ইয়াতে আপোনাৰ ল্যান্ড সেন্ডিং ইয়েস আছে না নাই যদি আছে দেন ওকে তাৰ পিছত আপোনাৰ ইকেওয়াইসি স্ট্যাটাস যদি ইয়েস আছে তেনেহলে ওকে তাৰ পিছত আধাৰ বেংক একাউন্ট সেন্ডিং যদি ইয়েস আছে তেনেহলে তো কথাই নাই আপোনাৰ টকাটো সোমাবই কোনো টেনচনে নাই তাৰ পিছত আপোনাৰ আছে আৰু এটা অপচন আছে এইটো হল আপোনাৰ FTO পড়ছে যদি ইয়েস থাকে তেনেহলে 100% ৰাখিব নোৱাৰে আপোনাৰ PM কিষাণ সন্মান নিধিটো যেটো 2000 টকা আপোনাৰ একাউণ্টত সোমায়